कार्बि आंलं जिल्ला सिंनि हावराघाटनि आर्यभट्ट बिगियान मिरुआव जिल्लायारि थाखोनि बादायलायनाय जालाङो। आसाम सोरखारनि बिगियानारि दाजेम आरो आबहावा सोलायनाय बिफाना कार्बि आंलं जिल्लानि हावराघाटआव थानाय आर्यभट्ट बिगियान मिरुनि हेफाजाबै मंगलबारखालि सानसेनि हाबाफारिजों हावराघाट इंराजि गेजेर आरो गोजौ फरायसालियाव जिल्लायारि थाखोनि थाबै बुंस्लिबनाय, सावगारि आखिनाय आरो मेम'रि टेस्ट एबा गोसोखांथि गोहो बादायलायनाय खुङो। फुंबिलि समाव बादायलायनाय हाबाफारिखौ हावराघाट जौसिन फरायसालिनि गोरायुं देबेन्द्र शर्माया बेखेवनानै होदोंमोन आरो बे हाबाफारियाव मानगोनां आलासि महरै बाहागो लायो फारियै हावराघाट नोगोर हिनजावसा फरायसालिनि गाहाय फोरोंगिरि मृणाल महन्त, हावराघाट गेजेर आरो गोजौ फरायसालिनि गाहाय फोरोंगिरि मुक्तालाल दास, श्रीमन्त शंकरदेव फरायसालिनि गाहाय फोरोंगिरि रुपा देवी, खोन्दो सामलायगिरि कनकेश्वर बुरागहाइ, हेमन्त फुकन, राजीब बरुवा, रयेलसन फांसुमोना। बादायलायनायाव बिजिरगिरि महरै बाहागो लायो फारियै कृष्ण राजबंशी, अश्विनी नार्जारी, पुलिन शर्मा, डिम्बेश्वर कलिता, पंकज शइकिया, सुनीता सारंसा आरो ब्रजेन तिमुंमोना। मख'नो गोनां बाथ्रादि बादायलायनाय हाबाफारिखौ बेखेवना होनाय देबेन्द्र शर्मा बिथाङा आर्यभट्ट बिगियान मिरुनि बेफोरबादि हाबाफारि लानायखौ गोजोननायजों जोबोर बाख्नायो। गुबुन फारसेथिं बादायलायनाय हाबाफारिया जोबनायनि उनाव भबानन्द खाख्लारिनि मासि सामलायनायजों बान्था राननाय मेल जालाङो आरो बे मेलनि गेजेरजों बादायलायनायाव देरहानाय फरायसाफोरनो मान बिलाइजों लोगोसे नोगोद रां बान्था बावहरो। बेनि गेजेरावनो सेथि आरो नैथि मासि लाखिनो हानाय सा 10 फरायसाफोरखौ हादरसायारि थाखोआव बादायलायनो सायख'नाय जायो। বিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে স্থানীয় হাওৰাঘাট ইংলিছ মিডিয়াম হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলং জিলা ভিত্তিত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ যায়। এই প্ৰতিযোগিতাসমূহক কাৰ্বি আংলং জিলাৰ 7টা ব্লকৰ পৰা প্ৰায় 120 গৰাকী প্ৰতিযোগী এই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাসমূহৰ ভিতৰত আছিলে বিজ্ঞান ভিত্তিত বিজ্ঞানৰ আৰ্হি নিৰ্মাণ, আকস্মিক বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ধাৰণা প্ৰতিযোগিতা। স্মৰ্তব্য যে এই প্ৰতিযোগিতাত ইতিমধ্যে কাৰ্বি আংলং জিলাৰ 7টা ব্লকৰ ভিতৰত লাংচমেপি ব্লক, চামেলাংচ ব্লক, হাওৰাঘাট ব্লক, ৰংবংৱে, নিলিপ ব্লক আৰু লুম্বাজান ব্লকৰ পৰা প্ৰায় 120 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ খণ্ড পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ আহি আজি জিলা ভিত্তিত যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল সেই প্ৰতিযোগিতাত তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰে আৰু ইয়াৰ লগতে আমাৰ খণ্ড সমন্বয়কসকলেও এই উক্ত আজি এই জিলা ভিত্তিক প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰি আজি এই প্ৰতিযোগিতা সাফল্যমণ্ডিত কৰি তোলাত তেওঁলোকে যথেষ্ট অৰিহণা যোগায়। আজিৰ এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন হিচাপে উপস্থিত থাকে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে স্থানীয় হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্ত, হাওৰাঘাট ইংলিছ মিডিয়াম হাইস্কুলৰ প্ৰধান শিক্ষক মুক্তালাল দাসে প্ৰমুখ্য কৰি বিভিন্ন গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত থাকে। এই উপলক্ষে অনুষ্ঠিত হোৱা উদ্বোধনী সভাত বিভিন্নজন বক্তাই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ এনেধৰণৰ বিজ্ঞান ভিত্তিক অনুষ্ঠানক ভৌতিক প্ৰশংসা কৰে আৰু এই অনুষ্ঠানৰ যোগেদি স্থানীয় ছাত্ৰ ছাত্ৰীৰ লগতে কাৰ্বি আংলঙৰ জিলাৰ বিভিন্ন ব্লকৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী ইয়াত আহি অংশগ্ৰহণৰ সুবিধা কৰিছে তাৰ বাবে তেওঁলোকে আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰে আৰু এই প্ৰতিযোগিতাৰ পৰা ইতিমধ্যে বিজ্ঞানৰ আৰ্হি নিৰ্মাণৰ পৰা আমি 3টা স্থান অধিকাৰ কৰা ছাত্ৰ ছাত্ৰীক নিৰ্বাচন কৰাৰ লগতে আকস্মিক বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ধাৰণা প্ৰতিযোগিতাৰ পৰা 3 গৰাকী প্ৰথম, দ্বিতীয় আৰু তৃতীয় হিচাপে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ ভিতৰত 10 গৰাকী প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰা ছাত্ৰ ছাত্ৰীক ৰাজ্যিক ভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে নিৰ্বাচিত কৰা হৈছে। আজিৰ